আসসালামুআলাইকুম ইজতেমা আজি ইজতেমাৰ প্ৰথম দিনা এয়া ৰাতিপুৱাৰ ভাগত 10-11 মান মাজত ইজতেমাত মানুহ আহি আছে এয়া হাজাৰ হাজাৰ মানুহ আজি ইজতেমাৰ দিন প্ৰথম দিনাই এনেদৰে মানুহ আহি আছে আৰু যিমানখিনি মানুহ আহিছে সব মানুহ পেণ্ডেলৰ ভিতৰত সোমাইছে এয়া হল মেডিকেল ইজতেমাত অহা প্ৰত্যেকজন ব্যক্তিৰ প্ৰথমে মেডিকেল চেকআপ কৰা হয় কিবা কোনো ধৰণৰ বেমাৰ আজাৰ থাকিলে ইয়াৰ পৰা বিনামূলীয়া ঔষধ বিনামূলীয়া চিকিৎসা কৰি দিয়া হৈছে সুবিধা কৰি দিয়া হৈছে এয়া ইজতেমাৰ প্ৰথম দিনাৰ দৃশ্য প্রথম দিনা প্যান্ডেল ফুল ভাই 2 নম্বর শব্দ খিত্তার সাথে সিধা করে দিও 2 নম্বর শব্দ 2 নম্বর কথা খিত্তার সাথে সিধা করে দিও কাতার পুরো করা সহায় করে দিও ভাই ভাই উত্তর ফালে বহু জায়গা খালি আছে ভাই উত্তর ফালে খালি আছে প্যান্ডেলের ভিতৰত পেণ্ডেলৰ পিছফালে গাড়ী চাৰি কিছুমান পাৰ্কিং কৰিছে সব গাড়ী পাৰ্কিং কৰা নাই সব গাড়ী পাৰ্কিং কৰিলে জাগাই নহ'ব কিন্তু কিছুমান কৰিছে এয়া হ'ল পেণ্ডেলৰ পিছৰ পৰা